Hello friends, good morning. মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ভাত পানী খাই আজৰি হৈ এনে বহি আছোঁ। ভাবিলোঁ যে ব্লগ এটাকে বনাওঁ। দিনটো কি কৰোঁ কি নকৰোঁ তাকে অলপ দেখাওঁ বুলি ভাবিছোঁ। আৰু এইফালে আমাৰ কণমানি নাই এইফালে চাই দিয়া। বুজিছা নি? বুজিছা নি? এইফালে দি চাই দিয়া। বোলে কৈ দিয়া। এই ব্লেজলে মোবাইলতে চাব লাগে এই বোলে যা এই যদি কোন নো ওই দি কোন পিছে ওলালে কোন ওলালে এই দি আৰু এতিয়া আমাৰ কণমানিকো গা পা ধুৱাই একেবাৰে আজৰি হৈ ল'লোঁ। আৰু এতিয়া ভাবিছোঁ যে মই কাপোৰ দুটামান চিলাওঁ। চিলামকৈ থাকিয়ে যায়, চিলাব লগা আছিলে। এয়া এইযোৰ কাপোৰযোৰ, এইখন চাদৰখন আৰু এইখিনি পটিখিনি এইখিনি এনেকৈ কাটি থৈ দিছোঁ। এতিয়া চিলাই লওঁ নহ'লে। Till I get up, time is barely on our side. আৰু এতিয়া কাপোৰ চাপোৰ চিলাই হৈ গ'ল। এয়া এইখন চাদৰখন কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে এয়া আমাৰ কণমানি আৰু দেউতাক কি ধুনীয়াকৈ শুই আছে দেখিছেনে? আমাৰ ধুনু দাদালে হাই কবা দেই, হাই কৈ দিবা দেই। এইফালে চাই দিয়া। সেইটো কোন দাদা ফচৌ সেইটো চোৱা ফচৌ মানুহ। আৰু এতিয়া আহিছোঁ ঘৰ মুচিবৰ কাৰণে মাটি অলপ খান্দিবলৈ। এয়া মিষ্টাৰ আহিছে মাটি খান্দি দিবলৈ। এখন কোৰখন লৈ আহিছোঁ দেই মাটি খান্দিবলৈ। আৰু ঘৰটো বহুত দিন মোচা হোৱা নাছিলে, আজি ভাবিলোঁ মুচোঁ। সেয়া তাকে বিচাৰি আহিছোঁ কোনডোখৰত খন্দা হয় জানো। এইডোখৰতে খান্দিম নেকি? ৰ'বা মই খান্দি আছোঁ। আৰু এতিয়া মাটি আনি হৈ গ'ল। এয়া দুটিং আনি দিলে মাটি, পানীও এটিং আনি দিছে। মাটিখিনি ঢেৰ জাবৰ আছে, মচিব পৰাকৈ মানে অলপ চফা কৰি ল'ব লাগিব। আৰু আমাৰ ঘৰটো এইটো দেখিছে, ভেটিটো নতুনকৈ তোলা হয়, মানে গোটেই খোজে খোজে মাটি এখাই যায়, মানে পূৰা ঘনকৈ মুচি থাকিব লগা হয়। আৰু এতিয়া এয়া ঘৰ মুচিবৰ কাৰণে ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ আৰু গামোচা চামোচা মাৰি লৈছোঁ মাথাত। Till I get up, time is barely on our side. I don't wanna waste what's left. আৰু এতিয়া ঘৰ চৰ মুচি আজৰি হ'লোঁ। ভাত পানীও খোৱা হৈ গ'ল। সৰু সৰু কাম দুটামান আছিলে, সেইকেইটাও কৰি মেলি একেবাৰে আজৰি হৈ ল'লোঁ। আৰু সেয়া চুলিখিনি ধুব লগা হৈছিলে, ধুই দিলোঁ। চুলি শুকুৱাই নাই, গামোচা মাৰি থৈ দিছোঁ। আৰু এতিয়া ভাবিছোঁ কাপোৰ কেইযোৰমান উলিয়াই থোৱা আছিলে, ক'ৰবালৈ যাওঁতে উলিওৱা হয় আৰু এনেই ওচৰে পাঁজৰে যাওঁতে। আৰু সেয়া মই এলাহতে নুভৰোৱাকৈ থৈ দিছিলোঁ, আজি ৰ'দত দি থৈছোঁ। তাকে জাপি ভৰাওঁগৈ বুলি ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। ব'লকচোন এতিয়া ভিতৰলৈ যাওঁ। গোটেই মানে বিচনাত কাপোৰ দম হৈ আছে আৰু এতিয়া জাপি লাহেকৈ ভৰাওঁগৈহে। গামোচাখন খুল খাই গ'ল। আৰু এইফালে এয়া দেখিছে, এয়া কাপোৰ গোটেই উলিয়াই দম কৰি থৈ দিছোঁ আৰু ভৰোৱা এলাহতে সেইভাগে আছে, ভৰোৱাই নাই। আৰু এয়া আমাৰ কণমানি অকণমান উলিয়াই নিছিলে, ভাবিছিলোঁ কাপোৰখিনি জাপি লওঁ, কিন্তু আহি পায়ে গ'লহি। এতিয়া দুইজনীয়ে জাপি লওঁ ন, দুইজনী জাপিম ন। মৰম কৰিছে নি? মৰম
প্ৰথমতে মোবাইলটো ষ্টেণ্ডত ৰাখি লওঁ ক'বলৈ নিদিয়া আৰু এতিয়া এয়া অকণমানি খুৱাই দিলোঁ আৰু এতিয়া কাপোৰখিনি জাপি লওঁ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. No, I don't wanna waste what's left. And আৰু এতিয়া কাপোৰ চাপোৰ জপা হৈ গ'ল জাপি মেলি ধুনীয়াকৈ থ'লোঁ আজিৰ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ যদিও ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ বাই বাই